গুড মৰ্ণিং গাইজ কৌশিকানৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া বহুত এটা ডেঞ্জাৰ জেগাত আছোঁ। এখন আপোনালোকে দেখিছে মন কৰিব পাৰিছে নহয়, এই দূৰত এখন পাহাৰ আছে, কিন্তু ইয়াৰ পাহাৰৰ কিনাৰে কিনাৰে আমাৰ কি আছিলে, এতিয়া বাৰিষা বতৰ নহয় জানো, সকলোৱে এতিয়া খেতিত ব্যস্ত হৈ থাকে। ঠিক ময়ো আজি হাল হ'ব নাই হয়, আজি মোৰ অলপ ভাগৰ লাগিছিলে কাৰণে মই আজি পথাৰখন আপোনালোকক দেখাম বুলিয়ে মই ওলাই আহিলোঁ। আপোনালোকে ইয়াত দেখিছে নহয়, ইজন এজন হাল বাই আছে, তেখেতৰ ওচৰলৈ যাম। তেখেতে এতিয়া হাল বাই আছে বৰ্তমান, বোকা দিয়ে নে নিদিয়ে খবৰটো ল'ম তাকে। এই পথাৰৰ এইটো সময়ত যোনসকলে থাকে খুব এটা ভাল লাগে নহয় জানো, বহুত এটা আমোদ লগা দৃশ্য হৈ থাকে। সকলোৱে চাগে থাকি পাৰিছে নহয় জানো। এতিয়া মই গৈ আছোঁ এজনৰ ওচৰলৈ, আপোনালোকে খন্তেক সময় বৰ্তমান মই এতিয়া আহি পাই গৈছোঁ। এজনক সুধিম কেনেকুৱা লাগে, তেখেতে বৰ্তমান এতিয়া মাটি বোকা দিবনে নিদিয়ে। আপুনি হাল বাই আছে ন? মই মাটিমাহ পেলাব কাৰণে হাল মাৰি আছোঁ। মাটিমাহ কেনেকুৱা ভাল লাগিছেনে? ভাল লাগিছে। খেতি কিমান আছে বা? খেতি নাই, আদায় হ'ল। আদায় হ'ল। খুব ব্যস্ত হৈছে নহয় জানো? দেখিছে ন আপোনালোকে, তেখেতে ইয়াত মাটিমাহ পেলাব। সেইবিলাক তেখেতে মাটি ৰুলে, বৰ্তমান ৰোৱা হৈ গ'ল। এতিয়া বৰ্তমান এডোখৰ মাটিমাহ দিবলৈ তেখেতে যা যোগাৰ চলাই আছে বুলি ক'ব পাৰি নহয় জানো? হয় হয়। খোৱা বোৱা কৰিলে? খোৱা বোৱা হ'ল। খোৱা বোৱা হ'ল। কিহে খালে বা? ভাতটো আজি মাছ আনিছোঁ। মাছ। হেল্ল' গাইজ, আপোনালোকে দেখিছে নহয় আমাৰ পথাৰখন এতিয়া ভালকৈ দেখোন। তেখেতে অকণমান বিজি হৈ আছে, হাল বাই আছে, কথা পাতিবলৈ অকণমান অসুবিধা হৈছে। তেখেত এতিয়া যাবগৈ চাগে, এইটো মৰি চৰি যায় বুলি। আপোনালোকে দেখিছে নহয় পথাৰখন আমাৰ, সেইখন আপুনি মন কৰক, বহুত জগল আমাৰ সেইখন পথাৰখন। হেল্ল' গাইজ সকলোৱে, হেল্ল' গাইজ, মোৰ চেনেলটো যিসকলে প্ৰথমবাৰলৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। তলত বেল আইকনটো টিপি দিব। আৰু মোৰ এটা নতুন চং আহি আছে, গিৰিং গিৰিং ককাই। এইটো মোৰ গাঁৱলীয়া পৰিৱেশৰ, গাঁৱলীয়া যিহেতু আমি গাঁৱৰ বোকাপানী গছকি ডাঙৰ ভাল হয় নহয় জানো, তাৰ পৰিৱেশতে গানটো মই লিখিছোঁ। সকলোৱে আশা কৰোঁ ভাল পাব, মৰম চেনেহ দিব, আৰু মোৰ ইউটিউব চেনেলটো যে আপোনালোকে আগুৱাই নিব বুলি মোৰ আশা থাকিল। আপোনালোকক আমাৰ গাঁওখন দেখাম। হেল্ল' গাইজ, এতিয়া বহুত এটা ধুনীয়া এটা মই দৃশ্য আপোনালোকক দেখাম। আপোনালোকে দেখিছে নহয়, এইখন এখন স্কুল দেখিছে নহয় জানো। এখন স্কুলতে মই LP স্কুল ইয়াতে মই পঢ়ি পাছ হৈ যোৱা এম স্কুললৈ। প্ৰথমতে আমি বান্দাখন দিছোঁ নহয়, বান্দাত পঢ়িছিলোঁ। বান্দাৰ পৰা আমাৰ ঘৰতে এনেকুৱা এটা আছিলে মানে এখন স্কুলত, প্ৰথমতে 1 শ্ৰেণীত বান্দাত পঢ়িব লাগিব, 2 শ্ৰেণীতহে বেঞ্চত পঢ়িব পাৰে। ঠিক আমি সেনেকুৱা ধৰণৰ পঢ়িছোঁ। আজিকালিতো আছিলে কোনেনো আজিকালি বস্তালৈ আহিব নহয়, আমি বস্তাত পঢ়িছিলোঁ। আপোনালোকে দেখিছেনে এখন মোৰ শৈশৱ কালৰ যিখন বিদ্যালয়, সেইখন খুব এখন খুব মই দেখি ওলালে কিবা এটা লাগি যায় মানে সৰু কালৰ। আপোনালোকৰ পথাৰখন দেখাই মই এতিয়া ঘৰ পাই বৰ্তমান। এতিয়া ঘৰত পাই পিনি এতিয়া ভাত চাতটো খাই লওঁ, ভোক লাগিছে নহয় জানো। ৰাতিপুৱা মৰ্ণিং টাইম 8টামান বজিলেই হয়, ভোক লাগিলেই। আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ মোৰ চেনেলটো যে সকলোৱে মোক ছাবস্ক্ৰাইব কৰি দিব বুলি, আৰু কেনেকুৱা পালে তলত কমেণ্ট, লাইক, শ্বেয়াৰ কৰি দিব বুলি মোৰ আশা থাকিল। কমেণ্ট কৰি জনাব আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, বা অকণমান পুৱাই মজা পালে নে নাপালে। মই কিমানখিনি দেখাবলৈ চেষ্টা কৰিছোঁ সিমানখিনি দেখাই দিছোঁ। আৰু প্ৰথমবাৰ নাচোঁ নহয় জানো, প্ৰথমবাৰ আৰু কেনেকুৱা হ'ব আৰু। ঠিক আছে, সকলোৱে ভাত খাই লওক, বাই বাই।